হেল্ল' এভৰিৱান, হোম কিচেন এণ্ড ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিলোঁ বঙাইগাঁৱৰ মিনি ইক' পাৰ্ক। তো ইয়াত আগতেও আহিছিলোঁ, বাট এতিয়া শুনিছোঁ নতুনকৈ কিবা কিবি হৈছে, তো ভাবিলোঁ চাই যাওঁ। আচলতে নতুন কিবা হৈছে বুলি শুনিছিলোঁ যে চাগে এইফালে ৰিহানে লৰ মাৰিছে, এইফালে যে বাচ্ছাৰ কাৰণে এইকেইখন হৈছে আৰু সন্ধিয়া হ'লে অলপমান লাইটিং চাইটিং হয়, সেইটোৱে। এতিয়া চাওঁ কি হয়, আমি সন্ধিয়ালৈকে ইয়াত আছোঁ। সঁচাকৈ ফ্ৰেণ্ডছ, সন্ধিয়া হোৱাৰ লগে লগে ইয়াৰ ভিউটো দেখোন চেঞ্জ হৈ গ'ল। ইমান ধুনীয়া লাগিছে ইয়াত। আমি আবেলি টাইমত আহিলোঁ নহয়, তেতিয়া আহি ভাবিছিলোঁ ক'তনো বেলেগ হৈছে, ছেইমেইটো আছে। তো আগতেও আহিছিলোঁ, তো এতিয়া মানে যেতিয়া সন্ধিয়া হ'ল আৰু এতিয়া ইমান মানে বেলেগ লাগিছে। আৰু ইয়াত আগতেও আহিছোঁ, লাইটিংবিলাক নাছিলে, বহুত ধুনীয়া। আৰু পানীৰ মাজত সেইটো যে দেখিছে লাইট হয়, সেইটো ওচৰৰ পৰা দেখি আছোঁ আপোনালোকক। মানে ভিউটো বেলেগ হৈ গ'ল আৰু এতিয়া বহুত ভাল লাগিছে। চাওকচোন চাৰিওফালে লাইট। আৰু ফ্ৰেণ্ডছ, এইফালে চাওকচোন, সন্ধিয়া হোৱাৰ লগে লগে ৰিহান বেছিকৈ খেলিছে, কাৰণ ৰিহান খুব এক্সাইটেড। কাৰণ ইমান সৰু সৰু লাইট আগতে দেখা নাই, কেনেকৈ ইমান সৰু লাইট জ্বলিছে, হাতেৰে চুব পাৰিছে। ঘৰততো ইমান সৰু লাইট নাথাকে এইবিলাকে, আৰু পানীৰ মাজৰ এই লাইটটো লৈ মানে খুবেই বেছি এক্সাইটেড। তো ফ্ৰেণ্ডছ, আমি পাৰ্কৰ পৰা ওলাই দিলোঁ, কাৰণ আপোনালোকে দেখিছে আমি আবেলি টাইমতে আহিছোঁ। তো এতিয়া সন্ধিয়া হৈ গ'ল, ৰিহানেও বহুত টাইম খেলি খেলি ভাগৰ লাগি গৈছে। তো এতিয়া আমি বাহিৰত ওলাই যাওঁ, বাহিৰত ধেৰ দোকান আছে, তো কিবা খাই ল'ম। তো এইফালে আমি খাবলৈ আহিলোঁ স্পাইৰেল পটেটো। সকলোৱে গুৱাহাটীত স্পাইৰেল পটেটো খাই আছে নহয়নে? তো আমি স্পাইৰেল পটেটো খালোঁ বঙাইগাঁৱত। তো ইয়াতে ট্ৰাই কৰিলোঁ, বহুত টেষ্টি বনাইছিল, তো খাই দিলোঁ। আৰু ফ্ৰেণ্ডছ, ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিম। আপোনালোকৰ যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।